Subscribe now, Plaza. কি আৰু দিছো আ ভালো করে কৰিছো আর তুমি যদি লড়া হলা হয় তোমার তো মাটি দিতে ভাগ কৰিব না আপন মই মারামারি বান্ডিং মারি গেলালে আপন হেল্ল' পুন ক'ত আছা তই মানে আমাৰ আৰ্কিনাৰ বিয়া ঠিক কৰিছোঁ তই আহি যাচোন সোনকালে পেণ্ডেলৰ মানুহকে ফোন কৰিলোঁ হেল্ল' দাদা মানে আমাক 3 দিনমান আগতে পেণ্ডেলটো লাগিব পইচাৰ টেনশ্যন ল'ব নালাগে যিমান পাৰে মানে ডাবল দিলে হ'ল বস্তু দিয়ক হ'ব দিয়ক আজি সপোনো অহাৰ কথা আহিছিল আহিয়ে পোৱা নাই তুমি সি আহিলে ফাৰ্নিচাৰৰ কথাখিনি আলোচনা কৰিব যাব পাৰোঁ রাহুল কি করিস সপোন সপোন তই আগানে ভাল কামে কৰিলি বিয়াৰ তাৰিখটো ৰবিবাৰে কৰি দিলি রাহুল তইতো বহুত ডাঙৰ ভুল কাম কৰিলি বিয়া বোলা বস্তুটো এনেকুৱা নহয় ছোৱালী এটা জীৱনৰ কথা আছে পিছে ল'ৰাটো ভাল না বেয়া আৰু ইমান তাড়াতাড়ি কিয় বিয়াখন ঠিক কৰি দিলি ল'ৰাটো ভাল তইতো জানাই ভাই মোৰ ভনীৰ বাহিৰে আৰু মোৰ কোনো নাই মই ভনীক চাই জীয়াই আছো মা দেউতাও সৰুতে ঢুকাল ৰাহুল তই দুখ নকৰিবি মই আছোতো সপোন এটা কথা হ'ল আমাৰ যি ৰাস্তাৰ সিপাৰৰ মাটিখিনি আছিল মই ভনীৰ বিয়াৰ কাৰণে বিক্ৰী কৰি দিলোঁ কি তুই বিয়াৰ কাৰণে কিয় মাটিখিনি বিক্ৰী দিলি আৰে ভাই তই কি ক মোৰ একমাত্ৰ এটাই ভনী আছে মই তাইক নেদে পেলাই কাক দিম ৰাইজৰ ছোৱালী যেনেকে বিয়া পাতে মোৰ ভনীৰো এনেকে ধামধুমকে বিয়া পাতিম আৰু ৰাস্তাৰ কাষৰ 8 বিঘা মাটিটো বিক্ৰী গেলি কি হ'ল মোৰতো আৰু 10 বিঘা মাটি আছে তাতে মা দেউতা নহা আকৌ কমি নাপায় আৰু আমি ফাৰ্নিচাৰখিনি লৈ আহোঁ আৰু বিয়া যা যোগাৰখিনি কৰোঁ আহা ব'লা ৰাহুল কিয় কান্দিছ নাই মই কন্দা নাই যা তই খোৱা বোৱা জেগাত অলপমান ধ্যান দি গেল মই খোৱা বোৱা জেগা আছো তই মানুহকেইটা আঁতৰি থাকিবি হা Dada, tamun lang. Pupunta na ako. খোৱা লোৱা জেগাত Hey, yato din lang. বিয়াখন খাই বহুত ভাল লাগিল ন বহুত ভাল লাগিল মন তুমি এটা ধ্যান দি থাকাচোন অলপ মই আহিছো এইফালৰ পৰা মেঘনা আৰু হিয়া কেতিয়া আহিলা তোমালোকে ভাত খালা খালো দিয়া বিপুলিয়াত বহাচোন পিছে তামোল খোৱা পিছে কেনেকুৱা লাগিল বা ভাল লাগিল ৰাতি কইনাৰ ঘৰত যাব ওলালি হ'ল মানে আমাৰ এখনটো সুধিছান গ'লে ভেলা আছো মই গৈ আছো তোমালোক দুটা বহা মই আহি আছো হা বিয়া গুৰি কেনে পালে হানা দিয়ক দা নমস্কাৰ এপাক আহিব ৰাতি ৰাহুল ধৰা আহিব টাইম হৈছে ইফালে চব ৰেডি হৈ আছে আমাৰ বলা ভিতৰত বলা বহ ইয়াতে বহ বিপুলত বহুতো ধন সম্পত্তি আছে আই ই ইমান গৰীব ঘৰত কিয় বিয়া কৰিলা ইয়াতে এটা নিশ্চয় কিন্তু আছে মই ভাবিছো আৰু মাক বাপেকো নাই কইনা তোৰ মাক বাপাক নহয় হিচাপে বহুত সন্মানো কৰিছে হয় কথাটো
বলক খানাটো খাই লওক যোৱা ভনী যোৱা ভালদৰে থাকিবা তোমাৰ মই সদায় কবল ৰৈ থাকিম যোৱা ভণ্টি যোৱা দাদা তোমাক এৰি থৈ যাব মই অলপো মন নাই নাই ভনী নাই সমাজৰ নীতি নিয়ম মানি চলিবই লাগিব নাই ভণ্টি নাই ছোৱালী মানুহৰ এখন ঘৰত জন্ম এখন ঘৰত মৃত্যু ভণ্টি আজিৰ পৰা মোক কোনে চাবনে খুৱাব ভণ্টি ভণ্টি আজিৰ পৰা মোক কোনে কাপোৰ ধুই দিব ভণ্টি ৰাহুল মই ভণ্টি ৰবি কেনেকে জীয়াই থাকিম আপোন ভণ্টি আৰু মই একেলগে ডাঙৰ দীঘল ভণ্টি ৰবি মই কেনেকে থাকিম নকৰিবি ৰাহুল শুনাচোন তোমাৰ মনত এটা কথা আছে ৰবা আমাৰ দেউতাক চাহি দিও শুনিলো আজি বৰ মনত পৰি আছে এপাক যাই আহো মই সপোনক ফোনে মাৰো হেল্ল' সপোন ক'ত আছা তই নাই ভাই ভনীক লাগি বৰ মনত পৰি আছে এবাৰ যাই হোৱা মই দোকানৰ ওচৰতে আছো দে শুনাচোন তুমি মোৰ কথা কাণে দিয়া নাই কি কথা ইমান ইম্পৰ্টেন্ট কথা না শুনাচোন মানে তোমাৰ ঘৰত কিমান মাটি আছে আছে 10-12 বিঘা মান তোমাক কিয় লাগে শুনাচোন মোৰ কথাটো শুনাচোন যদি 10-12 বিঘা মাটি আছে তোমাক কি বিঘা মাটি বিক্ৰী কৰি মোৰ ঘৰত বিয়া দিছি তোমাক 1 বিঘা এই বিঘা মাটি দি বিয়া দিলে হয় নেকি 5 বিঘা মাটি মোৰ নামত লাগিব যা তাতে কৈ দিবি মোক বিয়া কৰাৰ উদ্দেশ্য কি উদ্দেশ্য ভালো করে কৰিছো আৰু তুমি যদি লৰা হলা হয় তোমাক তো মাটি দিতে ভাগ কৰিব লাগা হলা হয় নোৱাৰো শুনাচোন শুনাচোন আগৰ যদি যেনেকুৱা মাৰিছো তোক কোৱা নকৰা মাৰিম কি তাৰমানে তুমি আগতে আৰু বিয়া কৰিছিলা মই বিয়া কৰিছো আগতে মই এটা কৈ দিয়া বলে তো বাচি যাব লাগিব ভনীক লাগি এবাৰ এইযোৰ কাপোৰ লৈছো তাই যেতিয়া আমাৰ ঘৰত আহি ন এবাৰ এইযোৰ পিন্ধি আহিবা অলপ বস্তু লম বিস্কুট ল দাদা মোক হান ঘৰত কিয় বিয়া দিলা মত তই মৰলো মুখ চলা মত তেৰি মেৰি চিপ দিবচোন তাই তাৰমানে সৰুতে বহুত তেৰি মেৰি চিপ খায় ল তাই চকলেট খাই বহুত ভাল পাইছে আৰু কিবা খুৰী এই টকা দিবচোন হাল্লা নেকি ৰৰ ব্যৱস্থা কৰিছো আজি ৰাইজৰ মানুহ মাতি নি ইয়াৰ বিচৰণ কৰিব লাগিব এটা এটাকে দুটা তিৰি মাৰি দিয়ে খুৰী আজি বিচৰণ কৰিব লাগিব লৈ আহা আমি পুলিচৰ তাতে বতাই দিওঁ ভণ্টি ভণ্টি কি এটা এটাকে দুটা তিৰি মাৰিলে ই তোমাৰ ভণ্টিকো মাৰি পেলালে আজি ৰাহুল পানী মই মৰমৰ ভণ্টিক মাৰি পেলালে আপোন মই কেনেকৈ জীয়াই থাকিম আপোন মই ভণ্টিক অবিহনে কেনেকৈ জীয়াই থাকিম আপোন তই জানা মই ভণ্টিক মাৰি পেলালি মই ভণ্টিক যে জীয়াই দিলো তই মোৰ ভণ্টিক মাৰি পেলালি মোৰ ভণ্টিক কি কৰি যায় জীয়াই দিছিলো
ৰবা ৰবা আঠ পুলিচ ৰবা একাউণ্ট পুলিচত গোটাই দি ৰবা কেলা আমাৰ ভণ্টি ঘৰ পেলাইছে ৰবা 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 পুলিচক ফোন মাৰিছো হেল্ল' পুলিচ ষ্টেচন ৰাহুল ইমান ভাগি পৰিলে কেনেকৈ হ'ব গতিকে ৰাইজ আপোনালোকক শুনক বিয়া বোলা বস্তুটো এনেকুৱা নহয় ভাল ধৰাটো ভালদৰে চাই ধৰি ল'ব দেখিলেইতো যৌতুকৰ কাৰণে কেনেকৈ মাৰিলে সেইকাৰণে ছোৱালী জীৱনৰ কথা আছে আপোনালোকে ভালদৰে চাই চিতি বিয়া বাৰটো দিলেই হ'ল ৰাইজ আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ভাল লাগছে বেছিকৈ তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো দাবাই দিব আৰু যদি আমাৰ ভিডিঅ'টোত কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব